কোনোবাই অপমান কৰিলে তাক পুনৰাই অপমান কৰি নিজৰ পৰিচয় নষ্ট কৰি লাভ নাই। এইখিনি মানসিকতা থকা মানুহজনে শ্ৰেষ্ঠ। যদি কোনোবাই সন্মান কৰিছে তাকে আৰু বেছি শ্ৰদ্ধা ভক্তি কৰিব লাগে, তাকে সন্মান কৰিব লাগে। সন্মান কৰিলে সন্মান পোৱা যায় আৰু অপমান কৰিলে তাৰ পৰা একো পোৱা নাযায়। যদি কোনোবাই অপমান কৰিছে তাৰ ওচৰলৈ যাবই নালাগে, আঁতৰি আঁতৰি থকাটো ভাল। কোনোবাই অপমান কৰিলে তাৰ পিছে পিছে দৌৰি তাকে কৰি নিজৰ লছ কৰাতকৈ য'তে সন্মান পোৱা তাতে যোৱাটোৱেই ভাল বুলি মই ভাবোঁ। আৰু সি অপমান কৰিছে বুলি তাক অপমান কৰিব এনেকুৱা প্ৰয়োজন নাই। কোনোবাই যদি অপমান কৰিছে তাকে তুমি সন্মান কৰা, কিন্তু তাৰ পিছা এৰি আঁতৰত থকাটোৱেই ভাল। অপমান কৰিছে তাৰ কৰক, কিন্তু এইখিনি আমাৰ কাৰণে কোনো যায় আহে নহয়। কিন্তু সি অপমান কৰাৰ কাৰণে তাৰ পিছে পিছে বাৰ বাৰ অপমানিত হোৱাতকৈ তাৰ পিছা এৰি য'তে গৈ সন্মান বৃদ্ধি হয়, য'তে গৈ সন্মান পোৱা যায় তাতে যোৱাটো ভাল। এইখিনি কথা এইকাৰণে কৈছোঁ যে শিক্ষিত মানুহখিনিয়ে গম পাব, যদি আমি কাৰোবাৰ ওচৰত সন্মান পাওঁ, কাৰোবাক ৰেচপেক্ট কৰোঁ, সিও আমাক ৰেচপেক্ট কৰিব। আমি যদি কাৰোবাক অপমান কৰোঁ সিও আমাক অপমান কৰিব। আৰু মোৰ দৃষ্টিতে এইখিনি কথা ভাবোঁ যে যদি কোনোবাই অপমান কৰিছে তাৰ পৰা অলপ আঁতৰি থকা ভাল। তাৰ লগত তাক অপমান নকৰাকৈ নিজে নিজে ছেপাৰেট হৈ গ'লে তাৰো অপমান নহ'ব আৰু নিজৰো আৰু অপমান বুলি ফিল নহ'ব, নিজেও আঁতৰি আঁতৰি থাকিব পাৰিবা। আৰু যদি কোনোবাই সন্মান কৰিছে তাক পাৰিলে আৰু অলপ বেছি শ্ৰদ্ধা ভক্তি কৰাটো ভাল। ইমান অপমানৰ পিছত আজি আমাৰ যিসকল মানুহ আমাৰ মাজলৈ আহিছে, কিছুমান মানুহ এনেকুৱা আছে অপমান কৰাৰ পিছতো মাজলৈ আহে, আকৌ আৰু কিছুমান মানুহে গৈ তাক বা চেলুট দি থাকে। মই ভাবোঁ এনেকুৱা অপমান কৰাৰ কাৰণে এইবিলাক মানুহৰ পৰা অলপ আঁতৰত থাকিব লাগে। যিবিলাক মানুহে আমাক বেছি অপমান কৰে সেইবিলাক মানুহৰ পৰা আমি আঁতৰত থাকি আমাৰ নিজৰ কামখিনি কৰাই যথেষ্ট হ'ব। সদায় এনেকুৱা চিন্তা ভাৱনা কৰা আমাৰ কাৰণে প্ৰয়োজন দৰকাৰ। লাহে লাহে মানুহজনৰ মনত জাগিব যে মানুহক অপমান কৰাৰ কাৰণে এই মানুহবিলাক আমাৰ পৰা আঁতৰি যাবলৈ ধৰিছে। গতিকে তেওঁ চিন্তা কৰিব, অপমান কৰোঁতে 10 বাৰ ভাবিব। আমাৰ মানুহখিনি লোভীয়া। কিছুমান মানুহ লোভত পৰি যিমানে পিটি থাকক, কিমানে খাই থাকক, কিমানে লাট খাই থাকক, তাৰ বিষয়ে চিন্তা নকৰি ইমান অৱহেলিত আৰু অপমানিত হোৱাৰ পিছত মানুহ পিছা নেৰে। এইবিলাক মানুহ লোভীয়া মানুহৰ লক্ষণ। যিবিলাক মানুহ লোভীয়া সেইবিলাক মানুহে এনেকুৱা কাম কৰে।